মানুহ এজন কিমান চৰম পৰ্যায়ৰ মূৰ্খ হ'লে এনেকুৱা থাৰ্ড ক্লাছ ষ্টেটমেণ্ট দিব পাৰে যে কাবা ঘৰ আল্লাহৰ মূৰ্তি। আজি এই ভিডিঅ' চোৱাৰ পিছত আপোনালোকে নিজেই সিদ্ধান্ত ল'ব যে ভণ্ড কামলৰ মূৰত মগজু আছে নে গোবৰ আছে। মই সেই ভিডিঅ' আপোনালোকক দেখুৱাম। তাৰ আগত এই ফটোখনলৈ মন কৰক। এখেত মুফতি খায়ৰুল ইছলাম, ভণ্ড কামালৰ ভাতৃ, ভণ্ড কামালৰ কাজিন। ভণ্ড কামালে মুফতি খায়ৰুল চাহাবৰ বিষয়ে কি কৈছে অলপ ভিডিঅ'টো মন কৰক। এজনে কুৱেশ্যন কৰিছে বদৰুজ্জামান মজুমদাৰ মুফতি খায়ৰুল ইছলাম মৌলানা শামছুল আলম সম্পৰ্কে আপোনাৰ কি হয় আজাৰী সাহেব? এই দুজন মোৰ কাজন ব্ৰাদাৰ হয়। এই দুজনে কাজন ব্ৰাদাৰ চৰিত্ৰহীন মোল্লা হয় কাৰণে মই মোৰ মাদ্ৰাছাৰ পৰা লাট মাৰি উলিয়াই দিছো দুটাকে। ঠিক আছে, এই খায়ৰুল ইছলামটোৱে ৰজনীগন্ধা শিখৰ চাদা খোৱা মোল্লা, মানুহৰ মাদ্ৰাছাত গৈ মুৰ্গী চুৰি কৰি খাইছে। আৰু শামছুল আলমে বহুত বেয়া বেয়া কৰ্ম কৰিছে, আমাৰ সমাজৰ পৰা একঘৰীয়া কৰি ৰখা হৈছে। এইবোৰ চেহেৰা দেখিলে ধৰিব পাৰি বদমাছ বুলি। দুয়োটা বদমাছ হয়। শামছুলৰ বিষয়ে বহুত কাহিনী আছে। শামছুলে কিবা এটা ভিডিঅ' বনাইছিলে, মই গুৱাহাটীত থাকোঁতে মোক বহুতে সুধিছে শামছুলৰ কথা। তাৰ কাহিনী মই এতিয়াও কোৱা নাই। নেক্সট শামছুলে আৰু এটা ভিডিঅ' খালি শামছুলে বনাওক, শামছুলে খালি আৰু এটা ভিডিঅ' বনাওক, তেতিয়া কিন্তু মই শামছুলক উলংগ কৰি দিম ৰাইজৰ মাজত। আৰু খায়ৰুল এইটোতো মুৰ্গী চুৰ হয়, ই একো নাজানে। মাতক না মোৰ সন্মুখত এতিয়া লাইভতে খায়ৰুল শামছুল তই দুটা ক'ত আছ বে? লাইভত আছোন, ইয়াৰ নম্বৰটো আছিলে মোৰ ওচৰত, এই দুটা মূৰ্খ দুটাৰ। খায়ৰুল বে তই ক'ত আছ বে? আছে নাই? ইয়াক কিমানকে মাতো, ইয়াক দেখিলে দেখোন মদাহী লিখীয়া কিবা চুইপাৰ টুইপাৰ লাগে চেহেৰা দেখিবলৈ। ইয়াক এই খায়ৰুলটোক তাৰ চেহেৰা চাবচোন, এনেকে সোমাই থাকে। এইটো চেহেৰা হয় নেকি? এইবোৰ নবীৰ ৱাৰিছ, নবীৰ অংশীদাৰ, নবী তেনেকুৱা আছিলে নেকি ইমান লেতেৰা চেহেৰা? এতিয়া মই মুফতি খায়ৰুল চাহাবক সুধিব বিচাৰিছো, ভণ্ড কামালে আপোনাৰ বিষয়ে যিখিনি অভিযোগ আনিছে সেইখিনি সঁচা নে মিছা? যদি মিছা হয় আপোনালোকে পৰিয়ালৰ ফালৰ পৰা বা সমাজৰ ফালৰ পৰা ভণ্ড কামালৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে নেকি? বা সমাজৰ পৰা যদি তেওঁক বহাব পৰা নাই, তেওঁক আলোচনাত আনিব পৰা নাই, তেতিয়াহ'লে আপুনি আইনগতভাৱে ভণ্ড কামালৰ বিৰুদ্ধে কিবা ব্যৱস্থা লৈছে নেকি? আৰু যদি আপুনি তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই, তাৰমানে আপোনাৰ বিৰুদ্ধে অহা এই অভিযোগ সঁচা নেকি? এতিয়া মই সেই ভিডিঅ' দেখুৱাম য'ত ভণ্ড কামালে কৈছে যে কাবা ঘৰ আল্লাহৰ মূৰ্তি। ভিডিঅ' চোৱাৰ পিছত আপোনালোকে নিজেই সিদ্ধান্ত ল'ব যে ভণ্ড কামালৰ মূৰত মগজু আছে নে গোবৰ আছে। কি ক'লে লাষ্ট কথাটো কি হ'ল? কাবা শৰীফটো আল্লাহৰ মূৰ্তি হয়, আৰু আমি কাবা শৰীফ সকলোৱে আল্লাহৰ মূৰ্তি, আমি সকলোৱে আল্লাহৰ মূৰ্তিক পূজা কৰো। আমি মূৰ্তি পূজাৰী হওঁ গোটেই মুছলমান। আমি 5 টাইমছ আমি নামাজত যে নামাজ পঢ়ো, এইটো এক প্ৰকাৰ মূৰ্তি পূজা হয়। এই ভিডিঅ'ত মই সকলোকে ৰিকুৱেষ্ট কৰিম, ছ'চিয়েল মিডিয়াৰ লগত যিমান গুণী জ্ঞানী ব্যক্তি জড়িত আছে আপোনালোকে সকলোৱে এই ভণ্ড কামালক ব্লক কৰক। তাৰ পোষ্টত কোনেও লাইক কমেণ্ট শ্বেয়াৰ নকৰিব, সকলোৱে ব্লক কৰক। আৰু এই ভিডিঅ'টো সকলোৱে নিজৰ বন্ধুৰ লগত শ্বেয়াৰ কৰক যাতে সকলোৱে ভণ্ড কামালক ব্লক কৰে।